মনিয়া মানুহে মানুহৰ বাবে চাওক কিমান ধুনীয়া কথা তেওঁলোকে এই মহাপুৰুষসকলে যিবোৰ কথা কৈ গৈছে আজি আমাৰ সমাজৰ সেই বস্তুবোৰ সেই বাতাবৰণটো নাই শিক্ষাও নাই শিক্ষাৰ ফলস্বৰূপ আমি শিক্ষিত সমাজৰ মাজতো হেতু নাই গতিকে মই আজি কি কম কবলৈ একোই নাই গতিকে মই এটা কথাই কম প্ৰথম কথা শিক্ষা কাক বঢ়াই লৈ যাব লাগিব তাৰ পিছত আমি মানৱতা ৰাখিব লাগিব এই ধৰ্মৰ নামত যিবোৰ কাজিয়া মই 2-3 বছৰে চাই এতিয়া মই আৰু সহ্য নোহোৱা হৈছে সেইকাৰণে মই ভাবিছো এতিয়া কিছু মাতমাতুই নেকি মই 3 বছৰমান 2018তে মই অসমলৈ আহিছিলো তাৰ পিছত মই অসমৰ সৰুৰে পৰা অসমত নাছিলো যিহেতু 2003-4 চনৰ পৰা মই অসমৰ বাহিৰত এমাহৰ বাবে 15 দিনৰ বাবে আহো আকৌ গুচি যাওঁ তো আহাৰ পিছত মই পৰিৱেশ চালো আমি বহু পিছুৱাই গৈছো আৰু ধৰ্মীয় গুৰামীয়ে আমাৰ মুছলিম সমাজখন একেবাৰে শেষ কৰি পেলালে মই আপোনালোকে আৰু এটা কথা কম বৰ ডাঙৰ সেইটো হৈছে কেতিয়াও আমি কাৰো কথা চকু বন্ধ কৰি বিশ্বাস নকৰো কৰিব নাপায় চকু বন্ধ কৰি বিশ্বাস কৰাৰ কথা যদি আপুনি কৰে কাৰোবাৰ তেন্তে হেয়া হ'ব পৰম আল্লাহ তাআলা আৰু দয়াৰ নবী হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম তেওঁলোকৰ দৰে মহাপুৰুষৰ কথা আমি চকু বন্ধ কৰি নিশ্চয় বিশ্বাস কৰো কিন্তু আমাৰ সমাজত কিছু সংখ্যক ধৰ্মৰ নামত ধৰ্মৰ পণ্ডিত হাজি আহি পেলাই যে কিছু কথা প্ৰচাৰ কৰি আছে তেওঁলোকৰ কথা চকু বন্ধ কৰি বিশ্বাস কৰিব নাপায় কিয়নো আপোনাৰ বিবেক সমনীয়া গতিকে এই কথাষাৰ জানিব আজি মানুহে মানুহক কিনিব বিচাৰিছে ধৰ্মক বিক্ৰী কৰিব বিচাৰিছে ধৰ্মৰে বিজনেছ চলাই আছে হেয়া পবিত্ৰ ধৰ্ম পবিত্ৰ বস্তু হয় হেয়া মানুহ অন্তৰ ফিলিংছ অন্তৰ অনুভৱক কয় ধৰ্ম অনুভৱ শক্তি যাৰ নাইকিয়া হৈ যায় তাৰ ধৰ্ম নাই মানৱতা যাৰ নাইকিয়া হৈ যায় তাৰ ধৰ্ম নাই ইছলাম ধৰ্মৰ সকলো আদেশ নিৰ্দেশসমূহ একেবাৰে এ টু জেড যিমান আদেশ আছে সকলো আদেশৰ আঁৰত মানৱতা লুকাই আছে হেতু হৈছে যে আমাৰ যাতে মৰম চেনেহটো সদায় বজাই ৰাখো মানৱতা হেতু ধৰ্মতকৈ ওপৰত আছে কিন্তু প্ৰতিটো ধৰ্মৰ আঁৰত মানৱতা লুকাই আছে প্ৰতিটো ধৰ্মৰ আদেশৰ আঁৰত মানৱতা লুকাই আছে মুছলিম সমাজক মই আজি এটা কথা কম অতি শ্ৰদ্ধাৰে যে আপোনালোকে নিজকে যদি গঢ় লৈ উঠাব বিচাৰে সমাজখন ৰচনা কৰিব বিচাৰে তেন্তে ধৰ্মীয় গোৰামী আঁতৰাব লাগিব মই কোনো বেলেগ অন্য ধৰ্মৰ প্ৰতি মোৰ কোনো ধৰণৰ বেয়া ভাৱ নাই নাথাকেও কোনো ধৰণৰ মই কথা ক'বও নাযাওঁ কাৰ ধৰ্মত কি হৈছে হেয়া আমাৰ কথা নাই তাত ক'বলৈ কিন্তু আমাৰ নিজৰ ধৰ্মটো আমি সজাই ৰাখিব লাগে ধৰ্মৰ আদৰ্শখিনি প্ৰচাৰ কৰিব লাগে আমি নিজকে সজাম যেতিয়া আমি নিজকে সজাম তেতিয়া আমি আগবাঢ়িব পাৰিম গতিকে ধৰ্মীয় গোৰামী যিখিনি মুছলিম সমাজত আছে সেই আঁতৰি যাব লাগে ধৰ্মক লৈ যিখিনি বিজনেছ চলি আছে মুছলিম সমাজত সেই বিজনেছবোৰ ব্যৱসায়বোৰ বন্ধ হ'ব লাগে ধৰ্মৰ নামত যিটো এটা ভয় বোলা বস্তু বহু অঞ্চলত বিয়পাই দিছে ভয়ৰ পাছতে হয় বিজনেছ প্ৰথমতে ভয় তাৰ পিছত হ'ব আপোনাৰ ব্যৱসায় সেইবোৰ বস্তু সমাজৰ পৰা আঁতৰি যাব লাগে আৰু আমি মুছলিম সমাজে চকু বন্ধ কৰি যাতে কাৰো কথা আমি বিশ্বাস নকৰোঁ আমি যাতে নিজে শিক্ষাৰ ফালে আগবাঢ়ি যাওঁ নিজে যাতে কোৰাণখন অধ্যয়ন কৰোঁ আৰু নিজে যাতে হাদিছবোৰ পঢ়োঁ অকল কোৰাণেই নহয় যিকোনো ধৰ্মৰ গ্ৰন্থসমূহ যাতে আমি অধ্যয়ন কৰোঁ তেতিয়াহে আমি আমাৰ সমাজখনক বা আমি অন্য জাতি ধৰ্মক যাতে আমি বুজিব পাৰিম তেতিয়াহে আমি এজনে আনজনক সন্মান কৰিব পাৰিম নুবুজাৰ বাবে শিক্ষা নথকাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে আজি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ যে আপোনালোকে প্ৰশ্ন কৰিবলগীয়া হৈছে গতিকে এই প্ৰশ্ন কৰিবলগীয়া পৰিৱেশটো যাতে আৰু নহয় কেতিয়াও সেয়া আশা থাকিল মোৰ আৰু থেংক ইউ